এটা দিন। নমস্কাৰ, আমি আসামৰীয়া মহাসভা কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু আমি ইয়াত আহিছোঁ বৰাক ভেলীৰ সমূহ উৰিয়া মানুহবিলাকক একত্ৰিতকৰণ কৰাৰ স্বাৰ্থত আমি অসমীয়া মহাসভাৰ লগত এক ঝাণ্ডাৰ তলত এক পতাকাৰ তলত জাতিটোৰ কাৰণে মাত মাতি যাম বুলি আমি ইয়াত আহি আজি সমন্বয় সভা এখন পাতিছোঁ আৰু অহাকালি সমন্বয় সভাৰ জৰিয়তে আমি বুজাম, ৰাইজক কম আৰু ঘোষণা কৰিম যে বৰাক ভেলীত বহুত দিনৰ পৰাই বিভিন্ন সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, বৌদ্ধিক দিশত তেখেতসকলে যেনেকৈ পিছপৰাই ৰাখিছে এই ব্যৱস্থাটোক অসমীয়া মহাসভাই মূৰ পাতি লৈ আগন্তুক দিনত ইয়াৰ এক পৰিপক্ক পৰিকল্পনা গ্ৰহণ কৰি আমি সকলো উৰিয়া জাতিৰ লগতে বৰাক ভেলীৰ মানুহকেইটাকো উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এইখিনিৰ কাৰণে আমি আজি সমন্বয় সভাখন পাতিছোঁ। আপনার এই সংগঠনটা বয়স কত হবে আনুমানিক? অসমীয়া মহাসভাৰ জন্ম হৈছে 2011 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে, কিন্তু অসমত থকা উৰিয়া লোকসকলে জন্মৰে পৰা অহাৰ পৰাই বিভিন্ন নামেৰে নামাকৃত হৈ উৰিয়া জাতিক নেতৃত্ব দিয়াৰ কথা ইতিমধ্যে সকলো জ্ঞাত। আৰু অসমীয়া মহাসভা বৰাক ভেলীত নতুন বুলি নহয়, অসমীয়া মহাসভা বৰাক ভেলীত আহি অংশগ্ৰহণ কৰা নাছিলে, মানুহখিনিৰ লগত মিলিত হোৱা নাছিলে। অসমীয়া মহাসভাই জাতিটোৰ কাৰণে, গোটেই উৰিয়া জাতিটোৰ কাৰণে প্ৰস্তুত কৰা পৰিকল্পনাক আগত ৰাখি কামবিলাক কৰি যাব। আৰু এটা কথা আমি এইখিনি জনাই থওঁ যে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰা NRCৰ সংখ্যাত আমি প্ৰায় 47 লাখ উৰিয়া মানুহ অসমত আছোঁ বুলি তেখেতসকলে ঘোষণা কৰিছে। 47 লাখ। 47 লাখ। আৰু 47 লাখ উৰিয়া জাতি, চাহ জনগোষ্ঠী 1,22 লাখৰ ভিতৰত 47 লাখ উৰিয়া জাতি মানুহ আছোঁ। আৰু এই 47 লাখ উৰিয়া জাতিক নেতৃত্ব দিবৰ কাৰণে অসমীয়া মহাসভাই সদায় দায়বদ্ধ। তেনেস্থলত এই উড়িয়া মহাসভা থেকে আপনারা এই উন্নয়ন পরিষদের ডিমান্ডটা তুলবেন। অসমীয়া মহাসভাই সমগ্ৰ উৰিয়া জাতিৰ সামগ্ৰিক সমস্যাখিনিক লৈ দাবী চনত প্ৰস্তুত কৰিব। আৰু আপোনালোকৰ ইয়াত যিটো বৰাক ভেলী, এই বৰাক ভেলীত আপোনালোকৰ প্ৰশ্ন যিটো আহিছে, বৰাক ভেলীটো বেলেগ সংগঠন নহয়, এইটো অসমীয়া মহাসভাৰ আংতলৰ সংগঠন। তেখেতসকলে আমাৰ লগত মিলিব পৰা নাছিল, সুযোগ পোৱা নাছিল, যাৰ কাৰণে বৰাক ভেলী উন্নয়ন পৰিষদ বুলি তেওঁবিলাক কৰিছিল। কিন্তু আজিৰ তাৰিখত তেওঁবিলাক অসমীয়া মহাসভা এতিয়াৰ পৰা দুই সংগঠন একই আছে, একই ছায়াৰ তলে কাজ কৰিব। ওকে, থ্যাংক ইউ।